আমাৰ কাৰ্বিৰ সংস্কৃতিৰ যেটো মাণ্ডলিক এবাৰ 32তম অৰ্থাৎ লাংছত ইয়াৰ অনুষ্ঠিত হৈ যায় আজি অন্তিম দিন আজি সামৰণি অনুষ্ঠান আমাৰ আৰু আমি খুব সুন্দৰভাৱে এই অঞ্চলত বৃহত্তৰ অঞ্চলৰ কাৰণে যেটো কাৰ্বিৰ কৃষ্টি সংস্কৃতি ধৰি বা জীয়াই ৰাখিবলৈ কাৰণে যেটো প্ৰয়াস আজি বহু বছৰ 51 বছৰ আগতে আৰম্ভ হৈছিল আহি আমাৰ জনেল যেটো মাণ্ডলিক পৰ্যায়ৰ এতিয়া 32 বছৰ ভৰি দিলে আৰু খুব সুন্দৰভাৱে কোনো হাই কাজিয়া নোহোৱাকৈ খুব এটা ডিসিপ্লিন নেৰে মানে আজি সমাপ্তি হৈছে উপসংস্কৃতি বিশেষকৈ ইয়াত ড্ৰাগছত নিচাযুক্ত টেবলেট ইত্যাদিৰ আসক্ত হৈ বহুত যুৱক যুৱতী ইয়াৰ পৰা আক্ৰান্ত হৈছে বহুত মানে পিতৃ মাতৃসকলে নিজৰ ল'ৰা ছোৱালীক বুজাব নোৱাৰা অৱস্থা এটা অতিক্ৰম হৈছে এখিনি কথাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো আৰু যেটো বাল্য বিবাহৰ ওপৰতো আমি কিছু কথা সদায় চৰ্চা কৰি আছো বাল্য বিবাহটো আমি যিমান পাৰে নোহোৱা কৰাটো আমি কৰিব লাগে